আজি আমি আবেদন কৰিম উত্তৰাধিকাৰী সূত্ৰে নামজাৰি। সকলো ডিটেইল ফিল আপ কৰিব, প্ৰচেছ কৰিব। য়েছ, জিলাৰ নাম লিখিব, চাৰ্কেল নাম লিখিব, গাঁওখনৰ নাম লিখিব, গাঁওখন চিলেক্ট কৰিব, তলত দাগ নম্বৰটো দি উত্তৰাধিকাৰী পতাৰ নাম লিখিব, উত্তৰাধিকাৰী নাম ক্লিক কৰিব, নোট ক্লিক কৰি ইংৰাজীত, তাৰপিছত আহিলে অসমীয়াত উত্তৰাধিকাৰীৰ নাম লিখিব, জেণ্ডাৰ চিলেক্ট কৰিব, গাৰ্জেনৰ নাম ইংৰাজীত নাম লিখিব, গাৰ্জেনৰ অসমীয়াত নাম লিখিব, সম্বন্ধ কি লিখিব, তাৰপিছত উত্তৰাধিকাৰীৰ ডেট অফ বাৰ্থ লিখিব, তলত এড্ৰেছ লিখিব উত্তৰাধিকাৰী, তাৰপিছত ছেভ কৰিব। তেনেদৰে আৰু যদি কোনোবা উত্তৰাধিকাৰী আছে, নোট ক্লিক কৰি নাম লিখিব ইংৰাজীত, অসমীয়াত নাম লিখিব, মেল ফিমেল চিলেক্ট কৰিব, গাৰ্জেন নেম লিখিব ইংৰাজীত, ডেট অফ বাৰ্থ লিখিব, এড্ৰেছ লিখিব, ছেভ। নেক্সট, উত্তৰাধিকাৰী ডেট চাৰ্টিফিকেট আৰু লগত আপোনালোকৰ কি ডকুমেণ্ট আছে সংলগ্ন কৰিব, টিক কৰিব, নেক্সট কৰিব। এগ্ৰি কৰিব, ফিনিছ কৰিব। কেইটা প্ৰিণ্ট আউট কৰিম, কেইটা স্কেন কৰিছিলোঁ, মেক পে'মেণ্ট কৰিব। টাৰ্মছ কণ্ডিশ্যনত ক্লিক কৰিব। ইয়াত নেট বেংকিং, UPI, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, নেট বেংকিং সকলো ব্যৱহাৰ কৰিব পাৰে। আপোনালোকৰ যদি কিবা অসুবিধা হয় অৰুণোদয় কেন্দ্ৰৰ লগত যোগাযোগ কৰিব পাৰে। সবিশেষ জানিব পাৰে। ধন্যবাদ।